নমস্কাৰ বন্ধু-বান্ধৱীসকল জোনাকী ষ্টাডি চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই নতুন ভিডিঅ'টোত আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। অসম সৰ্বশিক্ষা অভিযান তৰফৰ পৰা শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আবেদন কৰিবলৈ টেট কোৱালিফাইড আৰু টেট নন কোৱালিফাইড উভয় পাৰ্টিয়ে আবেদন কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰো যে যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়া ভিডিঅ'টো লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম SSA তৰফৰ পৰা যিটো অফিচিয়েল নোটিছ আহিছে, নোটিছটো আপোনালোকে ইয়াতে চাব যে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট for the following position for engagement in the Kasturba Gandhi Balika Vidyalaya অর্থাৎ KGBV in senior secondary level residential schools for girls in the following position as mentioned below. The engagement will be purely temporary and contractual basis for the period of 11 months. ইয়াতে এইটোৱে কৈছে যে যিবিলাক এলিজিবল কেণ্ডিডেট হয় সেইবিলাক কস্তুৰবা বালিকা বিদ্যালয়ৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লগতে এইটো হ'ব 11 মান্থৰ এটা কন্ট্ৰাকচুৱেল বেচিছৰ চাকৰি। এতিয়া আমি চাওঁ যে ক্যাটাগৰি ওয়াইজ ভ্যাকেন্সিবিলাক কি আছে। প্ৰথমে হ'ল ফুল টাইম এসিস্ট্যান্ট টিচাৰ সায়েন্সৰ কাৰণে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন এনি সাবজেক্ট উইথ BEd এণ্ড হায়াৰ সেকেন্ডাৰী টেট কোৱালিফাইড। প্ৰিফাৰেন্স হ'ব এক্সপিৰিয়েন্স ইন টিচিং ইন UP HSS level on not availability of higher secondary টেট qualified candidate minimum education qualification master degree in any subject with BEd। preference হ'ব experience in teaching in UP HSS level। ইয়াতে এইটোৱে কৈছে যে যিবিলাক কেণ্ডিডেট মাষ্টাৰ ডিগ্ৰী উইথ BEd আৰু লগতে হায়াৰ সেকেন্ডাৰী টেট কোৱালিফাইড আৰু যিবিলাক কেণ্ডিডেট মাষ্টাৰ ডিগ্ৰী উইথ BEd কিন্তু HS অৰ্থাৎ হায়াৰ সেকেন্ডাৰী টেট কোৱালিফাইড নহয়, দুয়ো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াৰে প্ৰথমটো হ'ল অৰ্থাৎ যিবিলাক হায়াৰ সেকেন্ডাৰী টেট কোৱালিফাইড হয় সেইবিলাকৰ ফিক্স স্যালাৰি হ'ব আপোনাৰ 22,000 টকা পাৰ মান্থ আৰু যিবোৰ কেণ্ডিডেট HS টেট কোৱালিফাইড নহয় তেওঁলোকৰ দৰমহা হ'ব 20,000 টকা পাৰ মান্থ। এজটো হ'ল বিলো 45 ইয়াৰ্ছ আৰু ভ্যাকেন্সি আছে দুটা। দ্বিতীয় ভ্যাকেন্সিটো হ'ল ফুল টাইম এসিস্ট্যান্ট টিচাৰ আৰ্টছৰ। ইয়াতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব মাষ্টাৰ ডিগ্ৰী BEd আৰু লগতে টেট কোৱালিফাইড আৰু যিবিলাক টেট কোৱালিফাইড নহয় উভয় প্ৰাৰ্থীৰ কাৰণে স্যালাৰিটো হ'ব যিবিলাক টেট কোৱালিফাইড অৰ্থাৎ হায়াৰ সেকেন্ডাৰী টেট কোৱালিফাইড সেইবিলাকৰ দৰমহা হ'ব 22,000 টকা পাৰ মান্থ আৰু যিবিলাক টেট কোৱালিফাইড নহয় তেওঁলোকৰ দৰমহা হ'ব 20,000 টকা পাৰ মান্থ। এজ হ'ব বিলো 45 ইয়াৰ্ছ আৰু পোষ্ট আছে অৰ্থাৎ ভ্যাকেন্সি আছে তিনিটা। তৃতীয়টো ভ্যাকেন্সি হ'ল পাৰ্ট টাইম এসিস্ট্যান্ট টিচাৰ হিন্দী। ইয়াতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল মাষ্টাৰ ডিগ্ৰী লগতে BEd আৰু হায়াৰ সেকেন্ডাৰী টেট কোৱালিফাইড আৰু যিবিলাক হায়াৰ সেকেন্ডাৰী টেট নন কোৱালিফাইড সেইবিলাকো কৰিব পাৰিব। ইয়াতো প্ৰিফাৰেন্স আছে। ইয়াতে স্যালাৰিটো হ'ল 18,000 টকা পাৰ মান্থ, এজ হ'ল বিলো 45 ইয়াৰ্ছ আৰু ভ্যাকেন্সি আছে এটা। লাষ্টৰ ভ্যাকেন্সিটো হ'ল হেডমাষ্টাৰৰ কাৰণে। ইয়াতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী উইথ এনি সাবজেক্ট লগতে BEd আৰু হায়াৰ সেকেন্ডাৰী টেট কোৱালিফাইড আৰু নন কোৱালিফাইড কেণ্ডিডেটৰ কাৰণে। ইয়াতে আপোনাৰ মান্থলি স্যালাৰি হ'ব 24,000 টকা পাৰ মান্থ যিবিলাক কেণ্ডিডেট টেট কোৱালিফাইড আৰু নন কোৱালিফাইড কেণ্ডিডেটৰ বাবে 22,000 টকা পাৰ মান্থ। এজ হ'ল বিলো 45 ইয়াৰ্ছ আৰু ইয়াতে ভ্যাকেন্সি আছে দুটা। এতিয়া শেষত কথাটো হ'ল কি এপ্লাইটো কেনেকৈ কৰিব। ইয়াতে লিখা আছে চাওঁ, কেণ্ডিডেট ৱৰ্কিং ইন KGBP নিড নট টু এপ্লাই অৰ্থাৎ যিবিলাক কেণ্ডিডেটে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কাম কৰি আছে সেইবিলাকৰ কেণ্ডিডেটৰ এপ্লাই কৰাৰ দৰকাৰ নাই। ইয়াতে দ্বিতীয়ত লিখা আছে কেণ্ডিডেট শুড বি ইণ্ডিয়ান citizen candidate
ভাৰতীয় নাগৰিক হ'ব লাগিব। কেণ্ডিডেট শুড বি প্ৰফিচিয়েণ্ট ইন ৰিডিং ৰাইটিং এণ্ড স্পিকিং ফ্লুৱেণ্টলি ইন ৰিজনেল লেংগুৱেজ, অৰ্থাৎ কেণ্ডিডেট ৰিজনেল লেংগুৱেজত লিখিব, ক'ব আৰু পঢ়িব পাৰিব লাগিব। ওৱান কেণ্ডিডেট কেন এপ্লাই ফৰ ওৱান পজিশ্যন অনলি, অৰ্থাৎ এজন কেণ্ডিডেটে মাত্ৰ এটা পদৰ বাবেহে এপ্লাই কৰিব পাৰিব। ইয়াতে দিছে চাওক যে কেণ্ডিডেট এজনে প্লেইন পেপাৰত কি লিখিব লাগিব, নেম অফ দ্য পোষ্ট এপ্লাইড ফৰ, যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখিব লাগিব। নেম অফ দ্য এপ্লিকেণ্ট, যিজনে এপ্লিকেশ্যনটো কৰিছে তেখেতৰ নাম। পাৰ্মানেণ্ট এড্ৰেছ, পিছত এড্ৰেছ ফৰ কমিউনিকেশ্যন, যোগাযোগৰ বাবে আপোনাৰ এড্ৰেছটো লাগিব। মোবাইল নম্বৰ লাগিব। ডেট অফ বাৰ্থ, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। ৱৰ্কিং এক্সপিৰিয়েঞ্চ এলং উইথ ওৱান এটেষ্টেড কপি অফ পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ এণ্ড অল certificate/testimonials relating to educational qualification experience etc. should be submitted to the office of the district mission coordinator সমগ্ৰ শিক্ষা কামৰূপ আমিনগাঁও, আৰু এইবিলাক ছাবমিট কৰিব দিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কামৰূপ আমিনগাঁৱত। লাষ্টত দিয়া আছে যিটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেইটো নামটো এনভেলপৰ ওপৰত অৰ্থাৎ খামটোৰ ওপৰত ক্লিয়াৰকৈ লিখিব দিছে। যিসকল কেণ্ডিডেটৰ নাম শ্বৰ্ট লিষ্ট কেণ্ডিডেটৰ তালিকাত আহিব তেওঁলোকৰ ডেট, ভেনু আৰু টাইমটো চাৰ্কুলেট কৰা হ'ব আৰু লগতে ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতিব। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকক ভালে লাগিছে, আৰু যদি কোনোবাৰ কিবা ডাউট থাকে ডেছক্ৰিপশ্যনত মই অফিচিয়েল লিংকটো দি দিম, তাতে গৈ আপোনালোকে চাব পাৰিব। আজিৰ কাৰণে ইমানে, ধন্যবাদ।